তই আকৌ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোকৰ খবৰ ভাল মোৰো ভাল আৰু আজি দেখা পাইছে ৰাতিপুৱাই 5টা বাজিছে মানে আমাৰ বাইদেউ মানে দৌৰি আছে পুলিচৰ কাৰণে আজি দৌৰা নাই আজিৰ পৰাই কমেও 5 বছৰ আগৰ পৰাই যেতিয়া মই ফাৰ্ষ্ট ইয়াৰত আছিলোঁ তেতিয়াৰ পৰাই তাই মানে দৌৰি আছে পুলিচৰ কাৰণে চেষ্টা কৰি আছে আৰু সেই ফিল্ডখনে য'ত দৌৰে আৰু মানে সেই ফিল্ডখন আজি দেখুৱাম তাতে বহুত ল'ৰা ছোৱালী আহে সকলোৱে মনত এটা আশা লৈ ন কিবা এটা হ'ব ঘৰখন ভাল কৰিব আমাৰ বাইদেউৰো সেইটোৱে ইমান বছৰে দৌৰিলে অলপৰ কাৰণে বেয়া হয় মানে কেতিয়াবা হেৰি হয় মানে দৌৰাত বেয়া হয় কেতিয়াবা ৰিটাৰ্ণত বেয়া হয় অলপৰ কাৰণে মানে চাকৰিটো নহয় কিন্তু তথাপিতো হাৰি যোৱা নাই এতিয়া ফাৰ্মাচীটো সোমাইছে আৰু তাই ফাৰ্মাচীত যায় 10টামান বজাত আকৌ দৌৰি আহে 1 ঘণ্টামান টোপনি মাৰে তো মানে কষ্ট হয় তাইৰ বহুত কষ্ট হয় তাই আগত যাই আছে কাৰণ তাই দৌৰিব লাগিব আমি বাৰু ভিডিঅ'য়ে বনাব যাম আজি দেখুৱাব যাম আপোনালোকক সঁচা কথা মই এনেই নাহোঁ বহুত দূৰ হয় আগত যিখন দৌৰিছিল মানে সেইখন ওচৰতে পালোৱে হয় আৰু মানে এতিয়া আমি চক পাইছোঁ নহয় চকৰ ওচৰতে কিন্তু এইখন ফিল্ড বহুত দূৰত মানে বেলেগ চক এটাত আৰু ভিতৰেও যাব লাগে তো সেইখন মানে কি হয় সেইখন অলপ বেছি ডাঙৰ ইয়াতকৈ মানে তেতিয়া সেইখনত যদি দৌৰিব পাৰে তাতে সহজ হয় আৰু মানে য'ত ইণ্টাৰভিউটো হয় সেইটো কাৰণে সেইটো তাতেই দৌৰে সকলোৱে তাৰমানে বাইদেউ তাতে দৌৰিছিল কিন্তু সকলো যেতিয়া তাতে যায় তাইও তাতে যোৱা কৰিলে দূৰ হ'লেও বাৰু আৰু সেয়াই আৰু চবে আশাক লৈয়ে মানে জীয়াই আছে আশা এটা কিবা পূৰণ হ'ব সকলো দুখীয়া ল'ৰা ছোৱালীবিলাকে চাকৰি এটা পাব ঘৰখন ভাল হ'ব সেয়াই আৰু কি হয় নাজানো বহুত চেষ্টা কৰি আছে আমাৰ বাইদেউ বহুত চেষ্টা কৰি আছে মই হ'লেতো কেতিয়াবাই হাৰি গ'লোঁ হয় সঁচা কথা কৈছোঁ মইতো মানে কি ক'ম তাই ইমান দৌৰিছে তাতে মানে ফাৰ্মাচীটো যায় তাৰপিছত ৰাতিপুৱা উঠে সোনকালে উঠি আকৌ ইমান দূৰ যায় কেতিয়াবা খোজকাঢ়িও যায় আৰু নহ'লে কেতিয়াবা আজি বাৰু সেই লগৰ ফ্ৰেণ্ডৰ লগত যায় এনে বেছিভাগ তাই নগ'লে তাইৰ স্কুটি আছে তাইৰ লগত যায় তাই যদি নাযায় খোজকাঢ়ি যাব লগা তেনেকুৱা হয় আৰু ৰাতিপুৱাতো গাড়ীও নাপাওঁ আহোঁতে বাৰু গাড়ীত আহে তো বহুত কষ্ট হয় নাজানো এইবাৰ কি হয় তথাপি আপোনালোকক ফিল্ডখন দেখুৱাম কেনেকৈ ল'ৰা ছোৱালীবিলাকে ইণ্টাৰভিউৰ বাবে প্ৰস্তুতি চলাই আছে তো আমাৰ মেইন ৰাস্তা পাই গ'ল কে আজি তাই নাই নেকি ফোনে শিকা না আৰু তাইৰ লগটো বোলে আজি ফোন ৰিচিভ কৰা নাই সকাল খোজকাঢ়াই গতি হ'ব আগৰ ফিল্ডখনে এইফালে আছিল কিন্তু আজিৰ ফিল্ডখন মানে এতিয়াৰ ফিল্ডখন য'ত দৌৰি আছে এইফালে হয় আৰু আমাৰ ৰাস্তাখিনি ভাল কৰি আছে এইটো যিহেতু মেইন ৰাস্তা হয় আইঐ বহুত ফাল্টু হৈ আছে এটা কথা কাৰণে সেইটো আপোনালোকক ক'ব নহয় আইঐ কাৰণ যাৰ কথা কৈ আছোঁ সিহঁতক নিশ্চয় ভিডিঅ'টো চাব আৰু বেয়া কথা হৈ যাব আৰু এতিয়া এয়া বাইদেউ আজি স্কুটি নাপালে তো এতিয়া আমি মেইন ৰাস্তা খোজকাঢ়ি গৈ আছোঁ বহুত দূৰ যাব লাগিব তো গৈ ফিল্ডখন পাম তো এতিয়া আৰু ভিডিঅ' নকৰোঁ হয় তোৰ ইমান বছৰে দাউৰি কেনে লাগছে হাৰা ভাঙি গৈছে চেৰি এই শকত হয় এইখিনিয়ে যায় দৌৰাতে এনেকুৱা হয় আৰু মানে কি হয় ভগৱানে নাজানো মানে কপালতে নাই নেকি তেনেকুৱাও লাগি আছে যি হয় হ'ব আৰু চকটো এৰি আহিব লাগে সোণাপুৰৰ চক এয়া এই পাছত এৰিলোঁ আৰু যাবই লাগিব আৰু বাইদেউক মই কি কৰিলোঁ বেলেগ এখন বাইকত উঠাই হেৰাই দিলোঁ কাৰণ কি গম পাইনে মানে তাই যি লগৰবিলাকৰ লগত যায় দৌৰা বা ফ্ৰেণ্ডে হওক ছোৱালীয়ে হওক ল'ৰাই হওক এইটো চিন নাই কাৰোবাৰ লগত যায় আৰু গ'লে মানে কি হ'ল কি বুলি ক'ম আপোনালোকক মানে অলপমান হেৰিকৈ কৈছোঁ আৰু অকণমান বুজাই ডাইৰেক্ট বাৰু নকওঁ তাইক মানে এটা ল'ৰাই মানে হেৰি কৰে আৰু ডিষ্টাৰ্ব কৰি থকাৰ দৰে আৰু পিছত লাগি থাকে তো লাগি থকা কাৰণে আৰু মানে সি কি কৰিছে সেইটো ল'ৰাক চিনি পায় আমাৰ এই বাইকত যাব বুলি সি বাৰু ফুৰি গৈছিল ফুৰি যায় আকৌ এই যাব বুলি আকৌ মানে বাইকত যিটো ল'ৰাৰ লগত যাব সেইটো ল'ৰাৰ বাইকত উঠি আহিলে ল'ৰা ছোৱালীবিলাকো নাই আৰু মানে যাৰ বাইকত পাই যায় আৰু তাৰপিছত সেনেকৈ বাইকত উঠি আহিলে বেচেৰি আকৌ ইমান খোজকাঢ়িব লাগিলে আমি বাৰু ভিডিঅ' কৰি বহি যাম তাই এতিয়া দৌৰিবই পাৰিব তাৰপিছত মই কি কৰিছোঁ মোৰ মানে অকণমান খং উঠি গ'ল আৰু বাইদেউৰ কাৰণে সহ্য কৰি আছে মই এনেও সহ্য নকৰিলোঁ হয় বাৰু আৰু হেৰি মই তাইক বাইক এখন ৰখাইছোঁ আৰু এটা ল'ৰাৰ লগত পঠিয়াই দিছোঁ এতিয়া কিজানি তাই যাই পালে আমি গৈ আছোঁ তেনেকুৱা খচ্চাৰ মানে কিছুমান থাকে আৰু কুকুৰ টাইপৰ মানুহ চানাক ভাঙি দিম নকৰিবি নাই সেনেকৈ কৰা নাই আৰু অকণমান ডাইৰেক্ট আপোনালোক অকণমান বুজাই দিছোঁ আৰু মানে কথাখিনি নহ'লে বুজিয়ে নাপাব আকৌ ভাবিব বাইদেউৰ ক'ত গ'ল বাইদেউ মানে কথাটো নক'লে বুজি নাপাব ন
সেইকাৰণে বুজাই দিছোঁ অকল কি হ'ব আৰু মানে ইমান খোজকাঢ়িব লাগে কেনেকৈ যায় তাই মানে 4 কিলোমিটাৰমান কিজানি যায়েই পোৱা নাই ইমান টাইম খোজেই কাঢ়ি আছোঁ সেই গৰলত ধৰছোঁ দেখোন গৰম হৈ গৈছে ঘাম চাম ওলাই অৱস্থা নোহোৱা হৈছে একেবাৰে আৰু আজি যেনে যাওঁতে দিপেৰা হ'ব গাড়ীত যাব লাগিব যাওঁতে নহ'লে সঁচা কথা কৈছোঁ দিপেৰা হ'ব যিমান টাইম আমি খোজকাঢ়ি আহি আছোঁ কাৰণ খোজকাঢ়োতে টাইমটো গুচিয়ে গ'ল ৰাতিপুৱা এনেকুৱা হ'ল 6:30মান বাজি দিলে ৰাস্তা দেখিছেনে সেইটো ৰাস্তাৰে এনেকৈ সোমাই যাব লাগিব আৰু ভিতৰত যাবই লাগিব কিমান যাব লাগে মই কিন্তু সেইফালে যাই পোৱা নাই আজি আৰু আহিছোঁ কি হ'ব আৰু ডিচিশ্যনটো ভুলেই আছিল নেকি ৰাইজ অকল আপোনালোকৰ কাৰণে আহিছোঁ আপোনালোকক দেখুৱাৰ কাৰণেই মই আহিছোঁ সঁচা কথা নহ'লে মই ইমানো মানে হেৰি নহয় মস্ত এলেহুৱা এইটোনো উঠি নাপাওঁ সঁচা ৰাতিপুৱা উঠিব লাগে কিন্তু মই নোৱাৰোঁ দেই ৰাইজ অকল আপোনালোকে উঠিব কিন্তু মই নোৱাৰোঁ যায়েই পোৱা নাই কিমান দূৰ বুলি ভবা নাছিলোঁ ভিতৰৰ পৰাও কিমান খোজ কাঢ়িব লাগে আৰু আজি আমি কি কৈ আছে পৃথিৱীৰ সিমূৰ পাম বোলে তথাপি ফিল চাই নাপাওঁ সঁচা কথা যেনেকুৱা অৱস্থা আছে এই দেখাহে পাইছোঁ দেখিছেনে এইখনেই হ'ল ফিল্ড ল'ৰা ছোৱালীবিলাক দেখিছেনে দেখুৱাম বাৰু ভালকৈ যায় ফিল্ড নামৰ ৰাস্তাটো নাপালোৱে শ্বৰ্টকাট কৰিয়ে এইফালেৰে আহিছোঁ এইফালে ফিল্ড নামৰ ৰাস্তা কাৰণ বাইদেউহঁতে দৌৰিব ৰখি আছে কেতিয়াবা আহি পাইছে মই দেখুৱাম বুলি কৈছিলোঁ আপোনালোকক পালো বাইদেউহঁতে দৌৰা আৰম্ভ কৰিছে গোটেই দেখুৱাওঁ আৰু 2 পাক দেখুৱালোঁ তো লাষ্টত দেখুৱাই আছে 6 পাক হয় 7 পাক তো এতিয়া দৌৰা হৈ বাইদেউ আৰু লগৰবোৰ ল'ৰা ছোৱালী সকলোৱে ইয়াত ৰেষ্ট কৰিছে পানী খাইছে তো তাৰে পিছত সকলোৱে কথা বতৰা পাতি আছে আমাৰ গাঁৱৰখিনি আকৌ পিছে কৈ থাকে মই গাঁৱৰ গুৱাহাটীৰ মানুহখিনি কৈ থাকে তো ইয়াত ডাম্বেল এটা বনাইছে শিলেৰে ধুনীয়াকৈ বাঁহত মাজত দি কিনে দাঙিব চেষ্টা কৰি আছে লগতে ময়ো চেষ্টা কৰিলোঁ কিন্তু মই দাঙিবই নোৱাৰিলোঁ লগ পেলাই দিছোঁ দৌৰিলে তাৰপিছত লং জাম্প মাৰিলে এয়া হাই জাম্পৰ কাৰণে এনেকৈ মানে হেৰিবোৰ দি থৈ দিছে প্ৰমাণ
হাই জাম্প নেকি এইটো যি নহওক আৰু মানে তাৰপিছত সেই আৰু চবে কিছুমান গ'ল আমিও যাওঁ এতিয়া আৰু ফিল্ডখন দেখুৱালোঁ আপোনালোকক ল'ৰা ছোৱালীবিলাকে বহুত কষ্ট কৰি আছে মই এলেহুৱা হ'ব পাৰোঁ কিন্তু বাকীবিলাক এলেহুৱা নহয় তো বহুত বেছি ভাল লাগিল আজি আহিও বেছি ভাল লাগিছে কিন্তু ৰাতিপুৱা মেইন কথা উঠিব নোৱাৰোঁ আৰু সেই আৰু নোৱাৰোঁ মই মানে দৌৰিব নোৱাৰোঁ পুলিচত চাকৰি কিজানি মোৰ নহয়ো ভৱিষ্যত একো হেৰি প্লেনিং নাই পুলিচত চাকৰি কৰাৰ আগতে আশা আছিল কিন্তু এতিয়া মই দৌৰিব নোৱাৰোঁ মেইন কথা হয়তো চেষ্টা কৰিলে পাৰিলোঁ হয় কিন্তু মই দৌৰিব নোৱাৰোঁ ৰাতিপুৱা উঠিব নোৱাৰোঁ তে আৰু বেলেগতে মাথা মাৰিম কিবা আৰু ফিল্ডখন বহুত ডাঙৰ বহুত ভাল লাগিল আহি আৰু আপোনালোকেও আশীৰ্বাদ কৰিব ল'ৰা ছোৱালীখিনি যাতে যিখিনি ইয়াতে দৌৰি আছে কষ্ট কৰি আছে বা চাকৰি যাতে সকলোৰে হয় আৰু সকলোৱে যাতে সুখী হয় ঘৰখনো সুখী হয় আমাৰ বাইদেউৰ যাতে চাকৰি হয় তাকে আশা কৰিব আপোনালোকে কি হয় নাজানো আশা কৰিছোঁ প্ৰত্যেকবাৰ আশা কৰোঁ আৰু মানুহে আশাক লৈ যাই থাকে এইবছৰ চাকৰি নহ'লেও নেক্সট বছৰ হ'ব বুলি তেনেকৈ আমাৰ বাইদেউ আজি 5 বছৰ 6 বছৰ এনেকৈয়ে দৌৰি আছে কিজানি হ'ব এনেকৈ কষ্ট কৰি আছে নাজানো নহ'বও পাৰে সেইটো নকওঁ সকলো টাইমতে যে মানে ছাকচেছ পাবই লাগিব লাইফত সেইটো কোনো কথা নাই ছাকচেছ পাব লাগিব বুলি কিন্তু চেষ্টা যে কৰিছে ইমান বছৰে হাৰি যোৱা নাই সেইটোৱে ডাঙৰ কথা আৰু জীৱনত কেতিয়াও হাৰি যাব নালাগে বেয়া সময় আমাৰ জীৱনত এনেও আহিবই সুখ কেতিয়াবা যদি সুখ থাকে কেতিয়াবা দুখ থাকিবই আৰু এইটো আমি সুখে হওক বা দুখেই হওক পৰিস্থিতিৰ লগত মানে মোকাবিলা কৰিবৰ কাৰণে নিজকে সাজু কৰি ৰাখিব লাগে কাৰণ তেতিয়াহে আমাৰ জীৱনটো ভাল হ'ব নহ'লে দুখত যদি আমি ভাঙি যাওঁ ফূৰ্তিটো যদি অভাৰ ফূৰ্তি কৰোঁ তেনেকুৱা কথা নহয় তো সুখ দুখৰ নামেই হ'ল জীৱন তো সিহঁতেও বহুত কষ্ট কৰি আছে বহুত দৌৰি আছে সেয়াই আৰু ভাল লাগিল এতিয়া যাক লাহে ওলাই দিওঁ আৰু এতিয়া আমি ফিল্ডৰ পৰা ওলালোঁ আৰু এনেকৈ এয়া বাইদেউ আৰু বাইদেউৰ লগ মানে বাইদেউতকৈ সৰু বাৰু কিন্তু এতিয়া যিহেতু ৰানিং কৰি আছে লগে হৈ আছে আৰু ইহঁতে বহুত দৌৰিব পাৰে আৰু তিনিওটাৰে চাকৰি হওক তাকে আশা কৰিছোঁ এইবাৰ মানে তাই বেছি দৌৰিব পাৰে নহয় তো এইবাৰ সকলোৰে চাকৰি হোৱাটো আশা কৰিছোঁ আপোনালোকেও আশীৰ্বাদ কৰিব আৰু ফিল্ডৰ পৰা এনেই এটা নৰ্মেল ভিডিঅ' বনালোঁ আৰু ক'তনো গৈ সদায় ভিডিঅ' বনাই থাকিম তো মানে নোযোৱাও নহয় ইমানখিনি খোজকাঢ়ি আহিছোঁ আপোনালোকৰ কাৰণে লাইক কৰি দিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব 1K কৰি দিয়ক আৰু প্লিজ 1K কৰি দিয়ক ইমান মানে কষ্ট কৰি আছোঁ কি ক'ব আপোনালোকেতো কষ্টখিনি দেখা নাপায় কিমান ক'ত যাওঁ মানে পইচাটো কথাটো নকওঁৱে আৰু কষ্টও বহুত বেছি হয় দিনটো গুচি যায় টিউশ্যনো থাকে বহুত আৰু ইউটিউবৰ নামত কষ্ট কৰিছোঁ অকণমান ভাল হ'লে ভাল লাগিব আৰু সিহঁতে ফটো উঠা লাগি আছে যাই আছোঁ তো সিহঁতে ফটো উঠিব মাতি আছে তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নেক্সট ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই